নমস্কাৰ বন্ধুসকল, ৰংমন আছামিজ জিকে কুইজ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকলৈ মই প্ৰতি সোমবাৰে আৰু বৃহস্পতিবাৰে পুৱা 10 বজাত একো নতুন ভিডিঅ' লৈ আহিম আৰু শুদ্ধ উত্তৰ দিয়া প্ৰথম তিনিজনৰ নাম তাৰ পিছৰ ভিডিঅ'ত ঘোষণা কৰা হ'ব। গতিকে মোৰ ভিডিঅ'সমূহ আপুনি প্ৰথমতে চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক। আজি আপোনালোকৰ বাবে এটা নতুন জিকে কুইজ লৈ আহিছোঁ। আপোনাৰতো 10 ছেকেণ্ড সময় থাকিব। চাওকচোন আপুনি কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিলে আৰু কমেণ্ট কৰি জনাওক। আগৰ ভিডিঅ'ত সোধা প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ সূৰ্য কুমাৰ ভূঞা আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰা প্ৰথম তিনিজনৰ নাম হৈছে হিতেশ কলিতা, অনলি টপছ আৰু অমৰজ্যোতি দাস। আপোনালোক তিনিজনক আমাৰ চেনেলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহকচোন নহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে বিশ্বৰ সকলো দেশৰে পতাকা আয়ত আকৃতিৰ হয়, কিন্তু এনে এখন দেশ আছে যিখন দেশৰ পতাকা আয়ত আকৃতিৰ নহয়। সেই দেশখনৰ নাম কি? সময় আৰম্ভ। উত্তৰটো হৈছে নেপাল। হয় বন্ধুসকল, নেপালৰ পতাকা আয়ত আকৃতিৰ নহয়। 2 নম্বৰ প্ৰশ্নটো হৈছে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় জন্তু কি? সময় আৰম্ভ। উত্তৰটো হৈছে কেংগাৰু। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ কোনগৰাকী কবিক অসম কেশৰী বুলি কোৱা হয়? সময় আৰম্ভ। উত্তৰটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। 4 নম্বৰ প্ৰশ্নটো হৈছে জ্ঞানমালিনীৰ কবি কোন? সময় আৰম্ভ। উত্তৰটো হৈছে মফিজুদ্দিন আহমদ হাজৰিকা। 5 নম্বৰ প্ৰশ্নটো হৈছে কি জন্তুৱে পানী নাখায়? সময় আৰম্ভ। উত্তৰটো হৈছে ৰেড কেংগাৰু। হয় বন্ধুসকল, ৰেড কেংগাৰুৱে পানী নাখায়। 6 নম্বৰ প্ৰশ্নটো হৈছে বিহুত নাচনীয়ে মৰা খোপাটোৰ নাম কি? উত্তৰটো হৈছে নেঘেৰি খোপা। 7 নম্বৰ প্ৰশ্নটো হৈছে অৰণ্য মানৱ বুলি কোনজন ব্যক্তিক কোৱা হয়? উত্তৰটো হৈছে যাদৱ পায়েং। 8 নম্বৰ প্ৰশ্নটো হৈছে বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰটো হৈছে নেপাল। 9 নম্বৰ প্ৰশ্নটো হৈছে কি চৰাইয়ে আকাশত কণী পাৰে? সময় আৰম্ভ। উত্তৰটো হৈছে হোমা চৰাই। বন্ধুসকল, আজি আপোনালোকৰ বাবে থকা প্ৰশ্নটো হৈছে অৰুণাচলৰ ৰাজধানী কি? উত্তৰটো পাৰিলে কমেণ্ট কৰি জনাবচোন।